হেল্ল' বন্ধুসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ RT অফিচিয়েললৈ। আজি মই আছোঁ গুৱাহাটীৰ দীঘলী পুখুৰীত। এই আমাৰ মিচিং ছোৱালীৰ নিচিনা লাগিছে দেখাত। সুধিব পাৰিলোঁ হয়, নুসুধিলোঁ। বন্ধুসকল চাই থাকিব শেষলৈকে। এয়া প্ৰথমে মই দেখিবলৈ পাইছোঁ আই লাভ গুৱাহাটী। বহুত দিনৰ পৰা ভাবি থকা সপোন মোৰ আজি পূৰ হৈছে। মই গুৱাহাটীত অহাৰ পৰা এতিয়া 4 মাহ হ'ল। গুৱাহাটীত আহি পিনি ইয়াত দীঘলী পুখুৰী চাম বুলি, কিয়নো দীঘলী পুখুৰী আমি সৰুৰ পৰা শুনি অহা, অকল শুনিছোঁৱে, কিন্তু দেখা নাছিলোঁ। আজি সুযোগ পাইছোঁ, চাব আহিছোঁ। এই চাওক, ধুনীয়া এটা, সঁচাকৈ বহুত দীঘল পুখুৰী। এইকাৰণে দীঘলী পুখুৰী বুলি নাম দিছে নেকি, মোৰ সম্ভৱ। তাৰপিছত এয়া ছোৱালীবিলাকে আজি চাইছে মোক ভিডিঅ' কৰা দেখি। বন্ধুসকল শেষলৈকে চাব প্লিজ, কিয়নো আপোনালোকক দেখুৱাবৰ কাৰণে মই ইয়াত আহিছোঁ। আজি অকলে আহিছোঁ কষ্ট কৰি। চাই থাকিব বন্ধুসকল শেষলৈকে। আৰু মোৰ ভিডিঅ'সমূহ আপোনালোকে চাই থাকিলে অকণমান 3 মিনিটমান সময় মনোযোগেৰে চাই দিলেহে মই নেক্সট ভিডিঅ' বনাবলৈ উৎসাহ পাম। নহ'লে মোৰ ভিডিঅ' গ্ৰ' হ'বলৈ বহুত টাইম লাগিব। আপোনালোকে যিমান পাৰে মোক কমেণ্ট, শ্বেয়াৰ এইবিলাক কৰি দিব, আৰু যি কৰিবলগীয়া আছে বন্ধু প্লিজ। সদায় দেখুৱাই থাকিম এনেকুৱা পৰিৱেশ। এয়া বৰ্ডিং কৰি আছে মানুহে, ময়ো কৰিম অকণমান পিছত। খুব ভাল লাগে, জুম কৰি দেখুৱালোঁ। ইয়াতে ফুলনি মানে বাগিচা মানে ফুলনি আছে ইয়াতে, ধুনীয়া। সেইফালে অকণমান শুকাই থকা নিচিনাই লাগিছে। এতিয়া বৰষুণ দিবহি। এতিয়া বৰষুণ দিলে নিশ্চয় এইবিলাক পুনৰ উজ্জীৱিত হ'বগৈ। বন্ধুসকল এয়া চেল্ফি লৈছে, ভিডিঅ' কৰিছে। সঁচাকৈ বন্ধুসকল, আমি ফুল ভাল পোৱা, সৌন্দৰ্য ভাল পোৱা আমিবোৰ মানৱ সমাজ। বন্ধুসকল ভিডিঅ' ইমান দীঘলীয়া নকৰোঁ, ইমানতে সামৰিম আজিলৈ ইমানে। তাৰপিছত আজি মই ৰাস্তাত যাওঁতে এজন আমাৰ মিচিঙৰ বেষ্ট ছিংগাৰ, ভাল এজন গায়ক জেক দলে, এখেতক লগ পালোঁ, ভাল লাগিলে, চেল্ফি এটা লৈ ল'লোঁ। তাৰপিছত আজিলৈ ইমানে, ধন্যবাদ। জয় অসম।